যে আমি NDP প্ৰগ্ৰেছিভ হিচাপে ভাৰত চৰকাৰৰ লগত আলোচনা কৰা আজি 15 বছৰ ধৰিল আৰু আপোনালোকে সবেই জানে যে NDP প্ৰগ্ৰেছিভ হ'ল এটা সশস্ত্ৰ সংগ্ৰাম কৰা সংগঠন আৰু 2005 চনতে আমি অস্ত্ৰ বিৰতি চুক্তি কৰি আলোচনাৰ জৰিয়তে বড়োসকলৰ যি দীৰ্ঘদিনীয়া দাবী সুকীয়া ৰাজ্যত এই সমস্যাটো সমাধান কৰাৰ কাৰণে আলোচনা কৰি আছোঁ। আমি সংগঠন হিচাপে আজি 32 বছৰ ধৰি দিছোঁ আৰু 32 বছৰ আমি সংগ্ৰাম কৰি আছোঁ আৰু এই 32 বছৰ সময়খিনি আমি বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছোঁ, কিন্তু বিভিন্ন সমস্যাৰ সন্মুখীন হ'লেও আমি আমাৰ নীতি আদৰ্শ খামুচি ধৰি আমাৰ উদ্দেশ্যৰ পৰা বিচলিত নোহোৱাকৈ কাম কৰি থকাৰ কাৰণে আমি এতিয়ালৈকে তিষ্ঠি আছোঁ আৰু সমুদায় বড়ো জাতিৰ যেটা আশা আৰু আকাংক্ষা তাক পূৰণ কৰিবৰ কাৰণে চৰকাৰৰ লগত আমি লাগি আছোঁ। বৰ্তমান আমাৰ ভাৰত চৰকাৰৰ লগত যি আলোচনা সঠিক গতিতে আগবাঢ়ি আছে আৰু এই গতিত আগবাঢ়ি গ'লে অতি সোনকালে সমস্যা সমাধান হ'ব, ইয়াক আমি আশা কৰিছোঁ। যেহেতু ভাৰত চৰকাৰ বৰ্তমান যি ভাৰত চৰকাৰ বিজেপিৰ দ্বাৰা পৰিচালিত যি চৰকাৰ, সেই চৰকাৰ এটা বাস্তৱসন্মত চৰকাৰ, তেওঁলোকে যি কয় সেইখিনি কৰি থকা আমি দেখিবলৈ পাইছোঁ এতিয়ালৈকে। সেইকাৰণে আমি আশা কৰোঁ যে তেওঁলোকে এই কাম কৰিব। সদ্যহতে কাশ্মীৰত ভাৰত চৰকাৰে যি এটা বলিষ্ঠ ভূমিকা লৈ লাডাখ অঞ্চলক জম্মু কাশ্মীৰৰ পৰা পৃথক কৰি সুকীয়া কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন কৰিলে সেইটো আমি আদৰণি জনাইছোঁ। কাৰণ কাশ্মীৰৰ লগত তেওঁলোক সংযোগ হৈ থকাত যিহেতু কাশ্মীৰ অঞ্চলত বাহিৰৰ পৰা অহা যি সশস্ত্ৰ সংগ্ৰাম কৰা দল সংগঠন তেওঁলোকে অশান্তি সৃষ্টি কৰি থকাৰ কাৰণে লাডাখ অঞ্চলত বিকাশ পিছ পৰি আছিল আৰু কাশ্মীৰ চৰকাৰে জম্মু আৰু কাশ্মীৰ চৰকাৰে সেই অঞ্চলখিনি ভালকৈ নজৰ দি কাম কৰিব পৰা নাছিল। বৰ্তমান ভাৰত চৰকাৰে ইয়াক পৃথক কৰি অন্ততঃ লাডাখ অঞ্চলৰ বিকাশ দ্ৰুতগতিত কৰিব, তাত আইন শৃংখলা ঠিকমতে হ'ব, শান্তিপূৰ্ণ হ'ব আৰু এটা সুশাসনৰ ব্যৱস্থা হ'ব, সেইটো আমি আশা কৰোঁ। লগতে আমি ইয়াতো ভাৰত চৰকাৰৰ এটা আপিল জনাইছোঁ যে অলপতে কাশ্মীৰত চলি থকা যি আৰ্টিকল 370 আছিল, ইয়াক উঠাই তাৰ এটা যি ভাৰতৰ অন্যান্য ষ্টেটৰ সমপৰ্যায়ৰ এটা শাসন চলাব খুজিছে আৰু সেই আৰ্টিকল 370 উঠাই দিয়াৰ পিছত যাতে কাশ্মীৰৰ খিলঞ্জীয়া জনগোষ্ঠীবিলাকৰ খিলঞ্জীয়া লোকসকলৰ যি অধিকাৰ, সেই অধিকাৰ যাতে খৰ্ব নহয়, সেই বিষয়টো নজৰ ৰাখি কাম কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰৰ ওচৰত এটা আপিল জনাইছোঁ। আমি যোৱা 5 বছৰ ধৰি বিজেপিৰ নেতৃত্বত থকা চৰকাৰৰ লগত আলোচনা চলাই আহিছোঁ। 2014 চনৰ ইলেকশ্যনৰ সময়ত তেওঁলোকে বড়ো সমস্যা সমাধান কৰিবলৈ এটা প্ৰতিশ্ৰুতি দিছিল আৰু সেই সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বঙাইগাঁও আৰু মঙলদৈত যি ইলেকশ্যন কেম্পেইনৰ উপস্থিত হৈ ঘোষণা কৰিছিল যে বিজেপিয়ে দিল্লীত চৰকাৰ গঠন কৰিব পাৰিলে তেওঁলোকে বড়ো সমস্যা সমাধান কৰিব। অকল কথাৰেই নহয়, তেওঁলোকে সেই সময়ৰ ইলেকশ্যনৰ যি মেনিফেষ্টো, যি ইস্তাহাৰ, তাত তেওঁলোকে বড়ো সমস্যা সমাধান কৰিম বুলি লিখিতভাৱে কথা দিছিল আৰু আমি সেইকাৰণে আশা কৰোঁ
যে বিজেপিয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব আৰু যেনেকৈ এতিয়া কাশ্মীৰত লাডাখৰ জনসাধাৰণৰ যি আশা আকাংক্ষা বহু বছৰৰ পৰা আছিল সেইখিনি পূৰণ কৰিলে আমাৰ আশা আকাংক্ষাখিনিও ভাৰত চৰকাৰে পূৰণ কৰিব। যিহেতু 2014 চনৰ তেওঁলোকৰ ৰাষ্ট্ৰীয় যি অভিৱৰ্তন আছিল লক্ষ্ণৌ, তাতে তেওঁলোকে এটা সিদ্ধান্ত লৈছিল, পলিচি হিচাপে লৈছিল পাৰ্টীৰ, যে ভাৰতৰ বৃহৎ ৰাজ্যসমূহ সৰু সৰু ৰাজ্যত পৰিণত কৰি ভাগ কৰি গোটেই ভাৰতত এটা সুশাসনৰ ব্যৱস্থা কৰিব। বিভিন্ন অঞ্চলত আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত যি পাৰ্থক্য, অঞ্চলভেদে যি পাৰ্থক্য হৈ আছে সেইখিনি নাইকিয়া কৰিব আৰু লগতে অঞ্চলসমূহত এটা স্থায়ী শান্তি আনিব। সেই পলিচি তেওঁলোকৰ পাৰ্টীৰ ভিতৰত লৈছিল আৰু সেই পলিচি এতিয়াও আছে। আমি সেইকাৰণে এতিয়াও আশা কৰোঁ যে বিজেপিয়ে নিজৰ পাৰ্টীৰ যিটো পলিচি সেই পলিচি নিশ্চয় পালন কৰিব আৰু সেই পলিচিৰ ভিতৰতে আমাৰ সমস্যাও সমাধান কৰিব। আমি লগতে ভাৰত চৰকাৰক ইয়াকো আপিল কৰিছোঁ যে ভাৰতৰ বিভিন্ন ঠাইত উন্নয়নৰ পাৰ্থক্য থকাৰ কাৰণে হওক, অঞ্চলভেদে পাৰ্থক্য থকাৰ কাৰণে হওক বা ৰাজ্যসমূহ খুব বৃহৎ সংখ্যক হোৱাৰ কাৰণে, বৃহৎ এৰিয়া হোৱাৰ কাৰণে চৰকাৰে ভালকৈ নজৰ দিব পৰা নাই গোটেই অঞ্চলখিনি, তেনেকুৱা কাৰণতে হওক বিভিন্ন ঠাইত এতিয়াও সুকীয়া ৰাজ্যৰ দাবী চলি আছে। বিশেষকৈ মহাৰাষ্ট্ৰত বিদৰ্ভ ৰাজ্য লাগে বুলি এটা অঞ্চলক লৈ, নাগপুৰ অঞ্চলক লৈ এটা আন্দোলন চলি আছে। উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ এটা অংশক লৈ বুন্দেলখন সুকীয়া ৰাজ্যৰ দাবী হ'ব লাগে বুলি দাবী কৰি আছে। আৰু উত্তৰ প্ৰদেশক আজি ভাগ কৰি 4খন ৰাজ্যত পৰিণত কৰিব লাগে বুলি এটা আন্দোলন চলি আছে। গোৰ্খালেণ্ডৰ আন্দোলন চলি আছে। ত্ৰিপুৰীসকলৰ কাৰণে সুকীয়া ৰাজ্য লাগে বুলি আন্দোলন চলি আছে। তেনেকৈ মণিপুৰতো বিভিন্ন জাতি জনগোষ্ঠীসমূহে নিজৰ অস্তিত্ব বজাই ৰাখিবৰ কাৰণে সুকীয়া ৰাজ্য লাগে বুলি আন্দোলন কৰি আছে। আৰু এই আন্দোলনসমূহ অন্ততঃ ভাৰতৰ শান্তিৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত সমাধা হোৱাটো আমি বিচাৰোঁ আৰু সমাধা হোৱাটো উচিত। আৰু সেইকাৰণে আমি ভাৰত চৰকাৰৰ ওচৰত এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে গোটেই আন্দোলনসমূহ, বিভিন্ন ঠাইত উত্থাপিত হোৱা সুকীয়া ৰাজ্যৰ যি আন্দোলন, তাক একেটা সিদ্ধান্ততে গোটেইখিনি সমস্যা সমাধান কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা লয়। সুকীয়া ব্যৱস্থা নলয়। এতিয়া অকল কাশ্মীৰৰ সিদ্ধান্ত লয়, বাকী সমস্যা এতিয়াও আছে। কিন্তু আমি বিচাৰোঁ একেটা সিদ্ধান্ততে উইথ ওৱান ছিংগল ডিচিশ্যন যাতে বিভিন্ন ঠাইত সুকীয়া ৰাজ্য লাগে বুলি যি আন্দোলন চলিছে সেইবোৰ সমস্যা যাতে সমাধান কৰে, তাৰ সমাধান কৰাৰ কাৰণে ব্যৱস্থা চৰকাৰে ল'ব লাগে।